আজিৰ দিনত UPPLৰ প্ৰাৰ্থী বিজেপি আৰু BPF দলতকৈ বহুত ওপৰত কণ্টেষ্টত বহুত ওপৰত উঠি গৈছে। এনে ধৰণৰ যিটো UPPLৰ প্ৰতি যেনে ধৰণৰ ঢৌ যেতিয়া আমি BPFৰ পৰা ডাঙৰ টিম যেতিয়া এটা UPPLত আমি জইন কৰিলোঁ, তাৰপিছত এতিয়ালৈকে কণ্টিনিউ বিভিন্ন জাগাত বিভিন্ন মিটিং মাটাঙত আজি BPFৰ পৰা অন্য দলৰ বিজেপিৰ পৰা বহুতো নেতা কৰ্মীসকলে আজি UPPL দলত যোগদান কৰি আছে। UPPL দলৰ প্ৰতি আস্থা বিশ্বাস ৰাখি বহুত মানুহে আজি UPPL দলত যোগদান কৰাৰ কাৰণে আজিৰ দিনত UPPL দলৰ প্ৰাৰ্থী মাজবাট সমষ্টিত জিকাটো মোটামুটি নিশ্চিত হৈ গৈছে মোৰ মতে। কিয় মই যিখিনি ঘূৰিলোঁ, যিখিনি মিটিং মাটাং আজিলৈকে এতিয়ালৈকে মই নাই বুলি ক'লেও 50ৰ ওপৰত মই মিটিং কৰিলোঁ। এটা দিনত 7টা 8টাকৈ মই মিটিং কৰি আছোঁ। 50-60টামান মিটিং কৰিলোঁ। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমাৰ মাইনৰিটিয়ে হওক, বড়োৱে হওক, আমাৰ গোৰ্খাই হওক, অসমীয়া আদিবাসী সকলো জাতি জনগোষ্ঠীৰ মাজত সোমাই পালে আমি মিটিং মাটাং কৰি আছোঁ। ৰাইজৰ মনৰ কথা, ৰাইজৰ মনৰ কথাবিলাক আমি লৈ আছোঁ। কিন্তু যিটো পৰিৱৰ্তন বিচাৰিছে ৰাইজে যে BTCত এইবাৰ মাজবাট সমষ্টিৰ পৰা যে BPF দলৰ চৰণ বড়োক বিদায় দি UPPL দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ কাৰণে আমাৰ মাজবাটবাসী ৰাইজ ইতিমধ্যে মাজবাটবাসী ৰাইজে সংকল্পবদ্ধ হৈছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। মিত্ৰজোঁট যিটো চৰকাৰ চলি আছে ইয়াৰ মাজতে মাজবাটত UPPL আৰু BJPয়ে নিজা নিজাববীয়াকৈ প্ৰাৰ্থী দিছে। ইয়াত এইটো বুজা পৰা আছে। বিশেষভাৱে BJP আৰু UPPLৰ মাজত যিটো মিত্ৰতা আছে, যিহেতুকে পালেৰিত আমাৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীক BJPয়ে প্ৰক্ষেপ কৰিছে। কালাইগাঁৱতো বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা চলি আছে, যিহেতুকে BJPৰ প্ৰাৰ্থীও আছে। আমাৰ কামাল মানে আজাদ তেখেতেও UPPLৰ প্ৰাৰ্থী আছে। ঠিক তেনেধৰণে আমাৰ মাজবাটতো তেনেধৰণৰ আমিও বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। ৰাজনীতিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা বুলি ক'লেও কিন্তু ৰাজনৈতিক যেতিয়া আমি গাঁৱে ভূঞে যেতিয়া ভোট বিচাৰি যাওঁ তেতিয়া কিন্তু বন্ধুত্বপূৰ্ণ নাহে। এতিয়া আমি আমাৰ দলক কেনেকৈ আগুৱাই লৈ যাম, আমাৰ জনসাধাৰণক আমি কেনেকৈ আমি আস্থাত ল'ম, বিশ্বাস আমি কেনেকৈ গঢ়ি তুলিব পাৰিম, এইখিনি কাম আমি ইতিমধ্যে কৰিছোঁ। সেইকাৰণে আজিৰ দিনত স্থানীয় আঞ্চলিক দল হিচাপে বিশেষভাৱে মানুহবিলাকে এইটোৱে বিচাৰিছে যে এতিয়াও ৰাইজ কিন্তু মাজবাটবাসী ৰাইজ আঞ্চলিক দলৰ প্ৰতি যেনেধৰণে আকৰ্ষিত, যেনেকৈ আগত BPF দলৰ প্ৰতি যেনেকৈ আকৰ্ষিত হৈছিল, এতিয়া BPF এৰি UPPL দল যিহেতুকে আঞ্চলিক শক্তিশালী নতুনকৈ গঢ় লৈ উঠা দল হিচাপত আৰু আমাৰ প্ৰমোদ বড়োৰ যিখিনি তেখেতৰ যিটো লিডাৰশ্বিপ, তেখেতৰ যিটো দক্ষতা যে এই অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতে যিটো ভূমিকা ল'লে, বড়ো অবড়োৰ যিটো বিভাজন তাক সমাপ্ত কৰাৰ যিটো ভূমিকা ল'লে, এই ভূমিকাত কিন্তু ৰাইজসকল বহুত আশ্বস্ত যে প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এইবাৰ শক্তিশালী হিচাপত প্ৰতিষ্ঠা কৰিব লাগে। তাৰ কাৰণে মাজবাটৰ পৰা আমি UPPL দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাত শক্তিশালী কৰিব লাগে আৰু অনাগত দিনত যাতে BTCত BTR চুক্তি যাতে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সহায় হ'ব বুলি সকলো ৰাইজৰ যিটো এটা মতামত, সেই মতামতৰ কাৰণে UPPLৰ প্ৰাৰ্থী ইয়াৰ পৰা জয়যুক্ত হোৱাটো নিশ্চিত হৈছে। কংগ্ৰেছ আৰু BPFৰ লগত যিটো মহাজোঁট এইটো লৈ মানে হাগ্ৰামাই এতিয়া BTC বাহিৰতো হেলিকপ্টাৰ লৈ মানে কেম্পিং কৰি আছে। ইহঁতে কৈছে যে এইবাৰ UPPL আৰু BJP চৰকাৰ নাহে বুলি কৈ আছে। তেখেতে নিজৰ BTCত কোনো ইছ্যু নাই। BTC বাকী ৰাইজক তেখেতে কি ইছ্যুৰে কি তেখেতৰ ইছ্যুৱেই নাই, খালি চৰকাৰ
পৰিৱৰ্তন হ'ব আৰু চৰকাৰ পৰিৱৰ্তন হ'লে আমি BTCত চৰকাৰ বনাম বুলি তেখেতে নিজে নিজৰ বক্তব্যবিলাক মানে স্পীচত কৈ আছে। আজি 4-5 মাহ হ'ল যে আমি চৰকাৰ বনাম বুলি তেখেতে তেখেতৰ যিটো বক্তব্যত আমি শুনি আছোঁ, কিন্তু তেখেতে আৰু BTCত চৰকাৰ বনাব নোৱাৰে। আৰু দিছপুৰত 100% যে বিজেপি মিত্ৰ দলৰ চৰকাৰ হোৱাটো খাটাং। সেইকাৰণে আৰু BTCত ৰাইজেও এইটো দেখিলে যে যিহেতুকে অসমত বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু BTCত ইতিমধ্যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিজেপি GSP UPPLৰ যি চৰকাৰ হৈছে, এই চৰকাৰকে যাতে স্থায়ীভাৱে 5 বছৰ যাতে চৰকাৰটো চলে, তাৰ কাৰণে ৰাইজে উঠি পৰি আজি UPPLৰ দলৰ প্ৰতি সকলো ৰাইজ আকৰ্ষিত হৈ আজি দলে বলে দিনে দিনে UPPLৰ প্ৰতি আজি ৰাইজে যোগদান কৰিছে। যোৱাকালি ৰাতি 12:30টাত আমি ওৰাং বাগানৰ আমাৰ বাগানীয়া আমাৰ শ্ৰমিক ভাইসকলে যোৱাকালি কমচে কম ৰাতি 60-70 জন যুৱকে UPPLৰ দলত আহি স্বতঃ তেওঁলোকে যোগদান কৰিছে। ইয়াৰ চিন্তাম এইটোৱে বুজিব পাৰি যে আঞ্চলিক দল BPFক ইতিমধ্যে ৰাইজে প্ৰত্যাখ্যান কৰি UPPL দলক গ্ৰহণ কৰাটো পৰিলক্ষিত হোৱা দেখা যায়। যে এইবাৰ তেখেতে বাহিৰত ষ্টাৰ কেম্পেইনাৰ হৈ ঘূৰি আছে আমাৰ আগ্ৰামা মহিলাৰী ডাঙৰীয়া, কিন্তু BTCত তেওঁৰ ক'ব লগা কোনো ইছ্যু নাই। তেখেতে BTCত পুৰণি হৈ গ'ল, 15-17 বছৰ শাসন কৰিছে আৰু BTC বাকী ৰাইজে তেখেতক চিনি পালে। তেখেতে 15-17 বছৰৰ যিটো ৰাজনীতি BTCত কৰিলে, এইখিনি তেখেতক আজি BTC বাকী ৰাইজে ইতিমধ্যে BTCৰ ইলেকশ্যনত তেখেতক প্ৰত্যাখ্যান কৰিলে। সেইকাৰণে তেখেতে আজিৰ দিনত BTC অঞ্চলত তেখেতে BTR অঞ্চলত অপ্ৰাসংগিক হৈ যোৱাৰ কাৰণে তেখেতে BTCৰ বাহিৰত BTRৰ বাহিৰত তেখেতে ষ্টাৰ কেম্পেইনাৰ হৈ কেম্পিং কৰি আছে। কিন্তু চৰকাৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ হ'ব আৰু আমাৰ BTRত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিজেপি GSPৰ চৰকাৰ একদম ষ্ট্ৰংলি 5টা বছৰ তেখেতসকলে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলিব। এইখিনি ৰাইজৰ এটা আশ্বস্ত হোৱাৰ কাৰণে সকলো ৰাইজ আজি UPPLৰ পিনে ঘূৰি আহিছে। আচ্ছা স্যার, বিধানসভা ইলেকশনের পিছত UPPL আর বিজেপি BTC সরকার এটা খুলিব বলে কৈ আছে মহিলা তেখেতৰ ইছ্যুৱেই নাই। ইয়াৰ বাহিৰে তেখেতৰ ক'ব লগা কোনো উন্নয়নমূলক কাম কোৱা বা এইটো কৰিম সেইটো কৰিম বুলি তেখেতে আজিৰ দিনত তেখেতৰ কোনো ইছ্যুৱেই নাই। তেখেতৰ এটাই ইছ্যু আছে যে চৰকাৰ দিছপুৰত পৰিৱৰ্তন হ'ব আৰু পৰিৱৰ্তন কৰি আমি BTCৰ চৰকাৰ পৰিৱৰ্তন কৰিম, তাৰ বাহিৰে তেখেতৰ ইছ্যু নাই। কিন্তু অসমবাসী ৰাইজে কিন্তু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আৰু এবাৰ অসমত প্ৰতিষ্ঠিত হ'ব আৰু এই চৰকাৰ প্ৰতিষ্ঠিত হোৱাৰ লগে লগে আমাৰ BTCত যিটো এটা ঢৌ আহিছে যে আমাৰ মাজবাটৰ পৰা আৰম্ভ কৰি আপোনাৰ শ্ৰীৰামপুৰলৈকে যেনেকৈ UPPL দলত BPFৰ হাজাৰ নেতা কৰ্মীসকলে যেনেধৰণে যোগদান কৰি UPPL দলৰ প্ৰতি যিটো আস্থা প্ৰকাশ কৰিছে আৰু BPF দল ইতিমধ্যে যে BTCৰ পৰা যে লাই নাইকিয়া হ'ব, এইখিনি তেখেতে উমান পাই বাৰম্বাৰ ৰাইজক এটা মানে বাৰ্তা দি যাতে BPF দলটো ধৰি ৰখাৰ কাৰণে তেখেতে সেই এটা মানে অস্ত্ৰৰে তেখেতে চেষ্টা কৰি আছে। কিন্তু এই চেষ্টা কেতিয়াও ৰাইজে মানি নলয় আৰু ৰাইজে কেতিয়াও তেখেতৰ এই বক্তব্যত কেতিয়াও বিশ্বাস নকৰে।